কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে। আজি মই ওলাইছোঁ এতিয়া ডিব্ৰুগড়লৈ দুটা বিশেষ কামত যাব লগা হ'ল। স্কুললৈ এপাক গৈ হাফ ছুটি লৈ এতিয়া ওলাইছোঁ ডিব্ৰুগড়লৈ। ইমান গৰম পৰিছে, একদম মানে বৰষুণকৈ থাকি ৰ'দ কিবা সহ্য কৰিব নোৱাৰা নিচিনা হৈ গৈছে। ৰ'দতে ৰৈ আছোঁ গাড়ীৰ কাৰণে। যাবলৈ হ'লে এতিয়া মই অটোত যাব লাগিব মেডিকেল তিনিআলিৰ পৰা। অটোৰ পৰা নামিলোঁ, নামি এতিয়া মই মেডিকেল গেটেদি এডমিনিষ্ট্ৰেটিভৰ ফালে আহি আছোঁ। ইয়াতে মোৰ কাম আছে, সোনকালে কামটো কৰি আকৌ মই সোনকালে ঘূৰিব লাগিব। এতিয়া টমটম এখনতে উঠি আহি আছোঁ মেডিকেল গেট, AMC গেট গৈ আছোঁ। এতিয়া তাৰ পৰা যাম মই আমোলাপট্টি, তাত আমাৰ মিটিং আছে 2টাৰ পৰা 4টালৈকে। তেতিয়া মই তালৈ যাম, আপোনালোকে চাই থাকক ব্লগটো। এইখনে হৈছে আমোলাপট্টি গাৰ্লছ হাই ছেকেণ্ডেৰী। ইয়ালৈকে আহিছোঁ আমি। আহিছিলোঁ ডিব্ৰুগড়তে, মই যে কৈছিলোঁ 2টা কামত, তাৰে এটা কাম হৈ গ'ল। এতিয়া আহিছিলোঁ আমোলাপট্টিত কাম হৈ গ'ল। আমাৰ ইভালুৱেশ্যনৰ যি মানে ৰেমুনাৰেশ্যন পাবলগীয়া আছিলে আমি পালোঁ। এতিয়া আমি আহিছোঁ খাবলৈ আহিছোঁ। এয়া আমাৰ প্ৰীতিভা, একদম আমাৰ ছুপাৰ চিনিয়ৰ, নগৰ হাইস্কুলত কৰে। তাৰপিছত এয়া আমাৰ কাশ্মীৰী জনতা হাইস্কুল। আমি এতিয়া 3জনে মিলি খাবলৈ আহিছোঁ। বহুত দিনৰ লগ হৈছোঁ, এতিয়া ভাল লাগিছে। তাকে অকণমান লগতে বোলো বহোঁ, এইফালে ওলাই আহিছোঁ। প্ৰীতিভা আইটেমটো ভাল লাগিছেনে? বহুত টেষ্টি নে? কাশ্মীৰীটো ক'বই নালাগে, দেখাতে লাগিছে বহুত টেষ্টি, ডেলিচিয়াছ। আমি এতিয়া খাই গৈ ওলাই আহিলোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু হ'বই হ'ল ওলাই অহা। অটোত উঠিবলৈ লৈছোঁ। আলু বাদাম মোক নালাগে, আলু বাদাম মোক লাগিব। আমাৰ কাশ্মীৰীয়ে খাব আলু বাদাম। আপুনি কি খাব যে? মই মিক্সাৰ খাব। মোকো দিব দেই, চব মিক্স দিব। এই দাদাই বহুত টেষ্টি চানা বনায়। আমি চব আহিছোঁ ইয়ালৈ। আমি ইয়াত চানাৱালাৰ ওচৰত এতিয়া চানা খাবলৈ লৈছোঁ। বহুত দিনৰ এটা টেষ্ট আকৌ আজি পাবলৈ আমি গৈ আছোঁ, চানা টেষ্ট। গ'ল। এতিয়া আমি আহি আছোঁ, বাছত আহি আছোঁ। কেলৈ আহিছিলে কৈ দিয়া। আমি পইচা দিব আহিছিলোঁ, বহুত পইচা পালোঁ। আজি কাশ্মীৰী এগাল পইচা পাইছোঁ। 5,000 পাইছোঁ। 4,000 কিমান? 4,028 টকা। 4,028 টকা পাইছোঁ। প্ৰীতিভা 4,142। 4,142। মোৰ বেছি নহয়, 2 টকামান। মই চবতকৈ কম পাইছোঁ। তাৰমানে কি কৰিলোঁ জানো, এনেই জুপি থাকিলোঁ নে কিয়ে কৰিলোঁ, একেবাৰে কম ময়ে পাইছোঁ। তাৰপিছত আজি ভাল লাগিছে আৰু ন চবৰে, লগ পালোঁ। 2 টকামান পাই মেলি আমি গৈ খাই আহিলোঁ। খাই গৈ এতিয়া ঘৰলৈ গৈ আছোঁ।
নতুনকৈ আকৌ ল'লোঁ পুনৰবাৰ আকৌ লগ পাম ঠিক আছে বাই বাই কাশ্মীৰী এয়া নামিলোঁ আহি ঘৰ পালোহি আৰু ৰাতিপুৱা ইমান গৰম আছিলে ওলাই যাবলৈকে ইমান চিন্তা কৰিব লগা হৈছিলে এতিয়া আহি পাইছোঁ বতৰটো অকণমান ধেমেকা কৰিছে বতাহ লাগি গৈছে ভাল লাগি গৈছে আহি পালোহি আৰু ঘৰ ঠিক আছে আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ বাই বাই